আটাইতকৈ দুখৰ ছবিখন এয়াই বান অহাৰ সময়ছোৱাত এই কণমানিটিক লগত লৈ বুকুত বান্ধি তেওঁ মানুহজনেও ঘৰখনৰ পৰা ওলাই আহিছিল। সেই মানুহজনৰ তেওঁ স্বামীৰ চকুৰ সন্মুখত এগৰাকী মহিলা উঠি গৈছিল আৰু সেই মহিলাগৰাকীক বচাবলৈ যাওঁতেই সেই মানুহজনে নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হ'ল। খৰিটো দিব নোৱাৰিলোঁ, আমি হিন্দু মানুহ খৰিটো দিয়া হয়। তেওঁ আনকি স্বামীৰ সৎকাৰো কৰিব নোৱাৰিলে। মোৰ সেইটোৱে হৃদয় ভাগি গৈছে। দহাটো পাতিলে কালি? মই পাতিব নোৱাৰিলোঁ দাদা, যিটো মোৰ ঘৰতো সমস্যা একেবাৰে বেয়া, সোমাব পৰা নাই। আৰু এজন পাতিলে কালি, এগৰাকী মহিলা, তেওঁৰো মানুহজন ঢুকাইছিলে। মই ৰাস্তাত বহি চাইছোঁ, তেওঁলোকৰ মনত বহুত দুখ লাগিছে, যিহেতু মোৰ মানুহজনৰ কালি দহাত পাতিব নোৱাৰিলোঁ। সেইটোতো বেয়া লাগিছে বেছি, যাতে মোৰ মানুহজনৰ আত্মাটো শান্তি কৰিব নোৱাৰিলোঁ মই। এই মুহূৰ্তত ক'বলৈ ভাষা নাই। আশা বাইদেউ মোক বহুত সহায় কৰিছে। তেওঁৰ কাৰণে মই ইমান দূৰ আপোনালোকৰ কণ্টেক্ট কৰিব পাৰিছে। তেওঁ মোক বহুত সহায় কৰি দিছে, তেওঁকো ধন্যবাদ জনাইছোঁ। আৰু যোন দাদা সিহঁতৰ মোক মানুহজনক তুলি আনিছে, তেওঁলোকো ধন্যবাদ জনাইছোঁ। মোৰ যাতে কোনো নাই মানুহটো, তেওঁলোকে যে ইমানটো কৰি দিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। আটাইতকৈ দুখৰ ছবিখন এয়াই বান অহাৰ সময়ছোৱাত এই কণমানিটিক লগত লৈ বুকুত বান্ধি তেওঁ মানুহজনেও ঘৰখনৰ পৰা ওলাই আহিছিল। সেই মানুহজনৰ তেওঁ স্বামীৰ চকুৰ সন্মুখত এগৰাকী মহিলা উঠি গৈছিল আৰু সেই মহিলাগৰাকীক বচাবলৈ যাওঁতেই সেই মানুহজনে নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হ'ল। খৰিটো দিব নোৱাৰিলোঁ, আমি হিন্দু মানুহ খৰিটো দিয়া হয়। তেওঁ আনকি স্বামীৰ সৎকাৰো কৰিব নোৱাৰিলে। মোৰ সেইটোৱে হৃদয় ভাগি গৈছে। দহাটো পাতিলে কালি? মই পাতিব নোৱাৰিলোঁ দাদা, যিটো মোৰ ঘৰতো সমস্যা একেবাৰে বেয়া, সোমাব পৰা নাই। আৰু এজন পাতিলে কালি, এগৰাকী মহিলা, তেওঁৰো মানুহজন ঢুকাইছিলে। মই ৰাস্তাত বহি চাইছোঁ, তেওঁলোকৰ মনত বহুত দুখ লাগিছে, যিহেতু মোৰ মানুহজনৰ কালি দহাত পাতিব নোৱাৰিলোঁ। সেইটোতো বেয়া লাগিছে বেছি, যাতে মোৰ মানুহজনৰ আত্মাটো শান্তি কৰিব নোৱাৰিলোঁ মই। এই মুহূৰ্তত ক'বলৈ ভাষা নাই। আশা বাইদেউ মোক বহুত সহায় কৰিছে। তেওঁৰ কাৰণে মই ইমান দূৰ আপোনালোকৰ কণ্টেক্ট কৰিব পাৰিছে। তেওঁ মোক বহুত সহায় কৰি দিছে, তেওঁকো ধন্যবাদ জনাইছোঁ। আৰু যোন দাদা সিহঁতৰ মোক মানুহজনক তুলি আনিছে, তেওঁলোকো ধন্যবাদ জনাইছোঁ। মোৰ যাতে কোনো নাই মানুহটো, তেওঁলোকে যে ইমানটো কৰি দিছে।